ওম নম শিৱায়। হৰ হৰ মহাদেৱ। বন্ধুসকল, আজি এটা প্ৰশ্নলৈ আপোনালোকৰ সন্মুখলৈ আহিছোঁ। আপোনালোকে খালি উত্তৰটো দিব মোক কমেণ্ট ছেকশ্যনত, ঠিক আছে? প্ৰশ্নটো হ'ল, আপোনালোকে বাৰু কেতিয়াবা 3টা বজাৰ পিছত সাৰ পাই গৈছে নেকি বাৰু? ৰাতি যেতিয়া আপোনালোকে শুই থাকে তাৰপিছত হঠাৎ আপোনালোকৰ টোপনি 3 বজাত বা 3 বজাৰ পিছত যিকোনো টাইমতে 4 বজাত ভাঙি গৈছে নেকি? 3 বজাৰ পৰা 5 বজাৰ পিছত যদি আপোনাৰ টোপনি ভাঙিছে, তেতিয়াহ'লে বন্ধুসকল আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাব। আৰু এই টোপনি যেতিয়া আপোনাৰ ভাঙি যায়, অৰ্থাৎ আপুনি যেতিয়া টোপনিৰ পৰা সাৰ পাই যায় 3 আৰু 5 বজাৰ ভিতৰত, ইয়াৰ এটা অত্যন্ত গোপন সংকেত আছে, যিটো আপোনালোকৰ কাৰণে অতি শুভ হ'ব পাৰে যদি আপোনালোকে এই সংকেতৰ অৰ্থ আৰু মৰ্ম এই দুটা বস্তু বুজি পায়, ঠিক আছে? প্ৰথমতে বন্ধুসকল কওঁ যে যিটো ৰাতিপুৱা আপোনাৰ 3:45 পৰা ৰাতিপুৱা 3:45 পৰা ৰাতিপুৱা 6টা বজালৈকে বা 6:30 বজালৈকে যিখিনি সময় থাকে, সেইখিনি সময়ক আমি ব্ৰহ্ম মুহূৰ্ত বুলি কওঁ, ঠিক আছে? আৰু এই ব্ৰহ্ম মুহূৰ্তৰ সময়খিনি হ'ল এনেকুৱা সময় যে মানুহৰ জীৱাত্মা আৰু পৰমাত্মা অৰ্থাৎ ভগৱান, পৰমাত্মা এজন আছে, যোনেই নহওক আমি যাকে বিশ্বাস কৰোঁ তেখেতেই পৰমাত্মা, ঠিক আছে? নিৰাকাৰ নিৰ্গুণ। কিন্তু কথাটো হ'ল এই সময়খিনিত মই যিখিনি সময় আপোনালোকক ক'লোঁ, এই সময়ৰ অন্তৰালত, এই সময়খিনিৰ ভিতৰতে আপোনালোকৰ বা মানৱ শৰীৰৰ যিবিলাক আমাৰ মানৱ শৰীৰত যি জীৱাত্মা থাকে বা আমাৰ যি সূক্ষ্ম শৰীৰ, যাক আমি আত্মা বুলি কওঁ, আৰু এনে পুৰাণৰ মতে বা ধৰ্মগ্ৰন্থৰ মতে সেইটোৰ নাম জীৱাত্মা, যাক আমি জীৱাত্মা বুলি জানো। সেই জীৱাত্মা আৰু ভগৱানৰ মাজত সংগতিৰ বা সন্মিলনৰ কাৰণে এটা মুহূৰ্ত ধাৰণ কৰা আছে বা এটা মুহূৰ্ত ধাৰ্য কৰা হৈছে, আৰু সেই মুহূৰ্তৰ সময়খিনি হ'ল ব্ৰহ্ম মুহূৰ্ত। অৰ্থাৎ এইখিনি সময়তে আপোনাৰ জীৱাত্মাৰ মিলন পৰমাত্মাৰ লগত হ'ব পাৰে। এতিয়া চবৰে জীৱাত্মা পৰমাত্মাৰ লগত মিলন নহয়, ঠিক আছে বন্ধুসকল? চব জীৱাত্মাই পৰমাত্মাৰ লগত মিলনৰ যি সুখ, সেই সুখটো অনুভৱ কৰিব নোৱাৰে। কিন্তু যদি আপোনাৰ টোপনি ৰাতিপুৱা 3টা বজাৰ পৰা 5টা বজাৰ আগত যদি আপুনি নিজে গম নোপোৱাকৈ হঠাতে সাৰ পাই গৈছে, তেতিয়াহ'লে সেইটো আপুনি আপোনাৰ কাৰণে এটা সংকেত বুলি ভাবিব পাৰে। সেউজ সংকেত আপোনাক প্ৰেৰণ কৰা হৈছে পৰমাত্মাৰ ফালৰ পৰা, যে আপুনি আধ্যাত্মিকতাৰ ফালে গতি কৰক। আপোনাৰ জীৱনৰ বহু বস্তু সলনি হোৱাৰ পথত বৰ্তমান আছে, যিবিলাক আপোনাৰ সলনি হৈ যাব পাৰে, কিন্তু কিবা আপোনাৰ কৰ্ম বিসংগতিয়ে হওক পূৰ্বজন্মৰ, বা কিবা আপোনাৰ অন্য কিবা ধৰণৰ দায় দোষেই হওক এই জীৱনৰ, ঠিক আছে? তেনেকুৱা কিছুমান বস্তুৰ ফলত মানুহৰ জীৱাত্মাই আধ্যাত্মিকতাৰ ফালে গতি কৰিব নোৱাৰে, বা আধ্যাত্মিকতাৰ ফালে গতি কৰিলেও পৰমাত্মাক লগত সংযোগ স্থাপন কৰিব নোৱাৰে, ঠিক আছে? পৰমাত্মাৰ লগত সমন্বয় স্থাপন কৰিব নোৱাৰে জীৱাত্মাই। মানুহৰ এনেকুৱা ধৰণৰ বহুত কাম থাকে, যেনে পূৰ্বজন্মৰো কিছুমান পাপ কাম থাকে, যিবোৰৰ দ্বাৰা এই জন্মত জীৱাত্মাই পৰমাত্মাৰ লগত সমন্বয় স্থাপন কৰিব নোৱাৰে, বা এই জীৱনৰো কিছুমান এনেকুৱা পাপ কাম তাৰ লগত জড়িত হৈ যায়, যাৰ ফলত জীৱাত্মাই পৰমাত্মাৰ লগত সংযোগ স্থাপন কৰিব নোৱাৰা হৈ যায়। কিন্তু পৰমাত্মাই বিচাৰে যে আপুনি বা আপোনাৰ জীৱাত্মাই তেখেতৰ লগত বা পৰমাত্মাৰ লগত সংযোগ স্থাপন কৰক, আপুনি আধ্যাত্মিকতাৰ ফালে গতি কৰক। আৰু সেইকাৰণে বন্ধুসকল, আপোনালোকে এই ৰাতিপুৱা যে 3টা বজাৰ পৰা 5টা বজাৰ ভিতৰত যি আপোনালোকৰ এই সাৰ পোৱা কামটো চলি আছে, এই কামটো আপোনালোকৰ হৈ আছে। এই কামটো হয়তো আপোনালোকে গমেই নাপায়, আপোনালোকে নিজে নিজে সাৰ পাই যায়, এনেকুৱাও হয় বহুতৰে ক্ষেত্ৰত। গতিকে সেই ক্ষেত্ৰত বন্ধুসকল মই আপোনালোকক কওঁ, এইটো আপোনালোকৰ কোনো ধৰণৰ চিন্তা কৰিবলগীয়া কাৰণ নাই। যদি কাৰোবাৰ কিবা ধৰক টোপনি কম থকা বেমাৰ আছে, বা কম টোপনিৰ বেমাৰ আছে, কিবা বেলেগ ডেফিচিয়েঞ্চি আছে, তাৰ বাহিৰে যদি আপোনালোকৰ লগত এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈ আছে, তেতিয়াহ'লে আপোনালোকে এইটো ভাবি ল'ব পাৰে যে এইটো পৰমাত্মাৰ ফালৰ পৰা চিধা এটা সেউজ সংকেত, যে আপুনি আধ্যাত্মিকতাৰ ফালে গতি কৰক, আৰু আধ্যাত্মিকতাৰ ফালে গতি কৰি নিজৰ জীৱনক আধ্যাত্মিক কৰি তোলক, আৰু আপোনাৰ জীৱন সাৰ্থক কৰক। বন্ধুসকল, আজিৰ কলিযুগত বৰ্তমান ক'বলৈ গ'লে, এই কলিযুগত একমাত্ৰ ভগৱান বা ভগৱানৰ নাম লোৱাৰ বাহিৰে বা ভগৱানৰ সাধনা কৰাৰ বাহিৰে মানুহৰ হাতত বেলেগ আৰু কোনো গত্যান্তৰ নাই।
গত্যন্তৰ নাই বোলে এইকাৰণেই কৈছোঁ, কৰ্মই ধৰ্ম। কৰ্ম বাদ দিতো মানুহে একো কৰিব নোৱাৰে, কিন্তু সাধনাটো এটা কৰ্ম বন্ধুসকল। এনেকুৱা বহুত ধৰণৰ সাধনা আছে, যিবিলাক সাধনাই বা যিবিলাক সত্তাৰ সাধনাই আপোনালোকৰ জীৱনৰ মৰ্ম সলনি কৰি দিব পাৰে। আপোনাৰ জীৱন এতিয়া যদি আপুনি ইয়াতে আছে, আপোনাক অলপ আগতে পিছতে আপোনাক নি পেলাই সফলতাৰ শিখৰত উপস্থিত কৰাই দিয়াটো এইবিলাক শক্তিৰ বিষয়ে কোনো ডাঙৰ কথা নহয়। ঠিক আছে বন্ধুসকল, তো শক্তি আৰু সাধনা এই বিষয়ে পিছত কথা পাতিম। মই মোৰ চেনেলত এটা শিৱ সাধনাৰ বিষয়ে ভিডিঅ' এটাও দিছোঁ। যদি আপোনালোকে মহাদেৱৰ সাধনাত বিশ্বাস কৰে, মহাদেৱক ভক্তি বিশ্বাস কৰে বা মহাদেৱক ভক্তি ৰাখি তেখেতৰ আশীৰ্বাদ প্ৰাপ্ত কৰি আপোনালোকৰ জীৱনৰ ৰং ৰূপ যদি সলনি কৰিব আপোনালোকে বিচাৰে, তেতিয়াহ'লে আপোনালোকে মোৰ চেনেলত থকা ভিডিঅ'টো চাই ল'ব শিৱ সাধনাৰ। আৰু আগলৈও এনেকুৱা বহুত ধৰণৰ সাধনা আনি থাকিম, যাৰ দ্বাৰা আপোনালোক উপকৃত হয়। আজি মই আপোনালোকক এইটো কথাই ক'লোঁ যে যদি ৰাতিপুৱা 3টা বজাৰ পিছত বা ৰাতি 3টা বজাৰ পিছত যদি কাৰোবাৰ টোপনি অজানিতে বা অকস্মাতে যদি ভাঙি যায় আৰু এই কাৰ্যটো যদি দৈনন্দিনভাৱে হ'বলৈ ধৰে আপোনাৰ জীৱনত, তেতিয়াহ'লে আপুনি বুজিবলৈ দেৰি নকৰিব যে আপোনাৰ ওপৰৱালা বা পৰমাত্মাই আপোনাক ডাইৰেক্ট সেউজ সংকেত দি আছে যে আপুনি আধ্যাত্মিকতাৰ ফালে গতি কৰক। আধ্যাত্মিকতাৰ ফালে গতি কৰাৰ ৰাস্তা বহুত আছে। আপুনি দৈনন্দিন পূজা পাঠ কৰিলেও আপুনি আধ্যাত্মিকতাৰ ফালে গতি কৰিব পাৰে, বা কোনোবাই মন্দিৰত গৈ ব্ৰত এইবিলাক পালন কৰিও আধ্যাত্মিকতাৰ ফালে গতি কৰিব পাৰে, বা কোনো যিবিলাক আমাৰ নিচিনা সাধক পৰ্যায়ৰ মানুহ আছে, তেখেতসকলে সাধনাৰ জৰিয়তে আধ্যাত্মিকতাৰ পিনে গতি কৰে। কিন্তু ৰাস্তা ভিন্ন হ'লেও উদ্দেশ্য কিন্তু এটাই, সেইটো হ'ল ভগৱানৰ কৃপা প্ৰাপ্তি, ভগৱানক প্ৰাপ্তি। গতিকে ঠিক আছে বন্ধুসকল, বিশেষ নকওঁ, আজি এইখিনি ক'লোঁ। আৰু ভৱিষ্যতে আপোনালোকক যদি আৰু কিবা যদি আপোনালোকৰ জানিব লগা কথা থাকে মোৰ পৰা, তেতিয়াহ'লে আপোনালোকে মোৰ কমেণ্ট ছেকশ্যনত গৈ পেলাই আপোনালোকে মোক সুধিব পাৰে। আৰু বন্ধুসকল লগতে আৰু এটা অনুৰোধ, আপোনালোকে কমেণ্টত নিজৰ ফোন নাম্বাৰবিলাক নিদিব আৰু মোৰ ফোন নাম্বাৰটো আপোনালোকে নুখুজিব, কাৰণ আপোনালোকৰ যিবিলাক প্ৰশ্ন থাকিব তাৰ সমাধান মই আপোনালোকক মোৰ ভিডিঅ'বিলাকৰ জৰিয়তে দি দিম, বা আপোনালোকে কমেণ্ট ছেকশ্যনতে তাৰ উত্তৰসমূহ পাই যাব। ধন্যবাদ। তো আজিলৈকে বিশেষ নকওঁ। হৰ হৰ মহাদেৱ, জয় মহাকাল।